আমি এতিয়া মাহীহঁতৰ ঘৰৰ পৰা মামাহঁতৰ তালৈ গৈ আছোঁ। মই আপোনালোকক কৈছিলোঁৱেই মাহীহঁতৰ আৰু মামাহঁতৰ একেখন গাঁৱে, কিন্তু মাহীহঁতৰ ঘৰৰ পৰা মামাহঁতৰ ঘৰলৈ যাবলৈ নদীখন পাৰ হ'ব লাগিব। এয়া আমি এতিয়া দলঙত আহি আছোঁ। দলং দিয়া আছে নদীৰ মাজত। মোৰ কিন্তু দলঙত উঠিবলৈ বহুত ভয় লাগে, তথাপিতো আহিছোঁ আৰু সকলোৰে সাহসতে। ভণ্টিহঁত আৰু হাজবেণ্ডো আহিছে আৰু আমি এতিয়া মামাহঁতৰ ঘৰ পালোঁহি। যাওঁ বলকচোন তেতিয়াহ'লে। মামীহঁতে কিনো কৰিছে ভিতৰত। এইফালে এইটো নামঘৰ হয়। আৰু এটা বিশেষ বস্তু আপোনালোকক দেখাওঁ মই মাহীহঁতৰ তাতো দেখাইছিলোঁ আপোনালোকক। এইফালে চাওকচোন, ফুলখিনি ইমান ধুনীয়া লাগিছে দেখি। মই এইবোৰ বস্তুৱে চাওঁ বেছিকৈ, কাৰণ মোৰ বহুত ভাল লাগে। দেখিবলৈ ইমান ধুনীয়া লাগিছে চাওকচোন। এনেকৈ নামঘৰটো মুখৰ আগতে লৈ থৈছে। এতিয়া ভিতৰলৈ যাওঁ বলক, মামীহঁতে কি কৰিছে তাকো আপোনালোকক দেখাওঁ অকণমান। ইয়াত এনেকৈ টাবত ফুল দি থৈছে চাওকচোন, দেখিবলৈ ইমান ধুনীয়া লাগিছে। বলক তেতিয়াহ'লে ভিতৰলৈ যাওঁ আৰু আপোনালোকক ভিতৰখন অকণমান দেখাওঁ। এইফালে মামীয়ে আমাৰ কাৰণে চাহ বনাই আছে। আমি এতিয়া ঘৰলৈ আহি আছোঁ। মনটো ভাল লাগি থকা নাই, কাৰণ এদিন থাকিম বুলি কৈ 5 দিনমান থকা হ'ল আৰু গোটেইখিনি মানুহ একেলগে পাইছিলোঁ যে বহুত ভাল লাগি আছিল। মানুহৰ ঘৰত সেইকাৰণে বেছি দিন থকাকৈ গ'লে ঘূৰি আহিলে মনটো ভাল নালাগে, কাৰণ তাতে মনত পৰি থাকে। সেইকাৰণে মনটো অকণমান ভাল লাগি থকা নাই। ফুৰিবলৈ গ'লোঁ হয়, ইমানেই বৰষুণ দিলে। আমি যিদিনা ঘৰৰ পৰা গৈছিলোঁ
সেইদিনা ইমান বৰষুণ নাছিল, সেইকাৰণে ভাবিছিলোঁ আমি বৰষুণ নিদিয়ে, আৰু তাত গৈ লোৱাৰ পাছত ইমানেই বৰষুণ দিলে, আমি ইঘৰ সিঘৰলৈ যাব নোৱাৰাকৈ বৰষুণ দিলে। মাহীহঁতৰ ঘৰৰ পৰা যি মামাহঁতৰ তালৈ গ'লোঁ, তাৰ পৰা আমি আৰু বেলেগ মানুহৰ ঘৰত যাম বুলি ভাবিছিলোঁ যদিও যোৱা নহ'ল, কাৰণ আমি বৰষুণৰ পৰাই যাব নোৱাৰিলোঁ। আৰু গোটেইকেইজন মামাৰ ঘৰ দেখাম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ, কাৰণ ইমান বৰষুণত মই কেনেকৈ দেখাম আপোনালোকক, সেইকাৰণে দেখাব নোৱাৰিলোঁ। আৰু এজন মামাৰ ঘৰহে দেখাব পাৰিলোঁ, কাৰণ সেইদিনা ইমান বৰষুণো নাছিল আৰু অকণমান বতৰটো ভাল আছিল, সেইকাৰণে তেওঁৰ ঘৰহে দেখাব পাৰিলোঁ অকণমান। আৰু মই বাকীকেইজন মামাৰ ঘৰ দেখাব নোৱাৰিলোঁ বৰষুণৰ পৰাই। মই মামা মামীহঁতৰ ফটো দিম বাৰু, আপোনালোকে চাব। এতিয়া আমি সোণাৰী পাই গ'লোহি মানে আমি সোণাৰী পায়ে হ'ম আৰু এতিয়া। সেই গাইজ, ফাইনেলি আমি আহি ঘৰ পালোহি। আমি মামাহঁতৰ ঘৰত 5 দিনেই থকা হ'ল। এতিয়া আমি ঘৰ পাই গ'লোহি। আমি দিনৰ 2টামান বজাতে পালোহি, আৰু ভিডিঅ' কৰিব মন নগ'ল, সেইকাৰণে নকৰিলোঁ। এতিয়া গধূলি 7টা বাজিলে, সেয়ে ভাবিছোঁ আপোনালোকক গধূলি মই আজি ভাতৰ লগত কি বনাওঁ তাকে অকণমান দেখাওঁ। এয়া চাওকচোন, নদীৰ লোকেল মাছ লৈ থৈছে। মই বৰ মাছৰ বিষয়ে ভালকৈ নাজানো, সেইকাৰণে আপোনালোকক দেখাইছোঁ, আপোনালোকে নিশ্চয় চিনি পাব। তেতিয়াহ'লে মই ভাতকেইটা বনাই লওঁ, আৰু ভাতৰ লগত কি বনাওঁ আপোনালোককো দেখাওঁ। আপোনালোকে তাৰ কাৰণে ভিডিঅ'টো চাব লাগিব, তেতিয়াহ'লে আগলৈ ভিডিঅ'টো চাই থাকক, মই ভাতৰ লগত কি বনাওঁ আজি। এইফালে আমাৰ ভাত ৰেডি হ'লেই। মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে বাৰু কমেণ্ট কৰি জনাব, আৰু চাই যদি ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওচৰতে থকা বেল বটনটো টিপি অল কৰি দিব, যাতে মই দিয়া নটিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। এফালে আমাৰ গধূলিৰ ভাত ৰেডি হৈ গ'ল। মাছ ফ্ৰাই, ভাতকেৰেলা আলু ভাজি, কণবিলাহী আৰু বেঙেনাৰ পিটিকা, এফালে আম আৰু মূলাৰ আচাৰ, এফালে দালি। আজি গধূলি সাজা এনেকৈ খাম আৰু। তেতিয়াহ'লে আজিলৈ হ'ব, বাই বাই।